আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। জনাব মুছল্লীসকল, আজি আপোনালোকে সকলোৱে এই পবিত্ৰ ৰমজানৰ দিন ৰোজা ৰাখিবৰ কাৰণে সকলোৱে চেষ্টা কৰিব। জনাব মুছল্লী চাহেবান, পৰ্দাৰত থকা মোৰ মা ভনীসকল, আপোনালোকক মই জিকি গাই শুনাম। আপোনালোকে জিকি গাই আপোনালোকে যদি মোৰ ভুল ভ্ৰান্তি হয় আপোনালোকে মোক সকলোৱে ক্ষমা কৰিব। হি উঠাহি আম্মা জান, ও হি আম্মা জান, টোপনি ক্ষতি কৰি দিয়া প্ৰাণ ভৰি দিলে লৈ আল্লাহৰে নাম। ও আম্মা জান, দিলে লৈ আল্লাহৰে নাম। উঠাহি আম্মা জান, দেৰি নকৰিবা, চেনেহ ৰমজানক, চেনেহ ৰমজানক দেৰি নকৰিবা। ও আম্মা জান, চেনেহ ৰমজানক দেৰি নকৰিবা। উঠাহি আম্মা জান, ও হি আম্মা জান, টোপনি মই যোৱা নাই, টোপনি মই যোৱা নাই, যে নাগৰাই টোপনি মই যোৱা নাই, ভাইজান নাগুৱাই, চেনেহ ৰমজানক নকৰিবা ক্ষতি, আল্লাহৰ নাম গুণ গাই। ও আম্মা জান, আল্লাহর নাম গুণ গাই। আসসালামু আলাইকুম। জনাব মুছল্লী সাহেবান, জনাব মুছল্লী সাহেবান, এই এক বছৰ মূৰত এই আমাৰ এটিমাহ ৰমজান সকলোৱে এই ৰোজা ৰাখিবৰ কাৰণে সকলোৱে চেষ্টা কৰিব। আল্লাহ তাআলাই কোন হাদিছত যি লিখিছে, যে 11 মাহ যদিও আমি গুনাহ কৰি আছিলোঁ, এই ৰমজান মাহ যদি সম্পূৰ্ণ ৰোজা ৰাখোঁ, তাৰাবি পঢ়োঁ, নিশ্চয় আল্লাহ যদিও আমি গুনাহ কৰিছোঁ সকলো গুনাহ আমাৰ মাফ কৰিব। সুবহানাল্লাহ। মা ভনীসকল, আপোনালোকে সকলোৱেই ৰোজা ৰাখিবৰ কাৰণে সকলোৱে চেষ্টা কৰিব। জনাব মুছল্লী চাহেবান, আপোনালোকে সকলোৱে ৰোজা ৰাখিবৰ কাৰণে সকলোৱে চেষ্টা কৰিব। আপোনালোকে সকলোৱে শুনকচোন। ইখন পৃথিৱী কোনো নৰবা, আগবি চকুৰি সকলো যাব। এইখন পৃথিৱী কোনো নৰবা, আগবি চকুৰি সকলো যাব। এদিন তোৰ ভাৱনা মৰণ যেনি হব, মাটিৰে দেহাতি মাটিত মিলিব। কলৈ গলি বাবা তই আমাক এৰি গুচি, আজি পৰাই কাকি মাতিম বাবা বাবা বুলি। ও বাবা, ও বাবা, ও বাবা জান, খুজি মাগি খুৱাম বাবা, চোৱা চকু মেলি, এবাৰ মাতো মাতাচোন বাচাহত বুলি।
খুজি মাগি খুৱাম বাবা চোৱা চকু মেলি এবাৰ মাতো মাতাচোন বাচাহৰে বুলি কোনে আমাক মৰম দিব বুকুৰ মাজতে লৈ কোনে চুমা দিব বাবা খোলা তুলি লৈ কিদৰে পাহৰি পেলাম তোৰে মুখৰি ছবি কোনখতে থাকিম জীয়াই তোকে নেদেখি অ' বাবা অ' বাবা অ' বাবা জান